নমস্কাৰ প্ৰিয় দৰ্শকসকল, অহা 10 জুলাই তাৰিখে বৃহস্পতিবাৰৰ দিনাই এক বিশেষ শুভ সংযোগত গুৰু পূৰ্ণিমা হ'ব গৈ আছে। গতিকে এই গুৰু পূৰ্ণিমাৰ ফলাফল আপুনি কেনেকৈ আৰু অকণমান শুভ ফল ল'ব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। খুব সৰু সৰু কেইটামান কাম কৰি আপুনি আপোনাৰ জীৱনত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি কৰিব পাৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱে ব্যক্তিৰ জীৱনত ধন টকা পইচাৰ সা সম্পত্তি বৃদ্ধিত এক বিশেষ প্ৰভাৱ দিয়ে। লগতে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ থাকিলে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব ধৰে, প্ৰেম সম্পৰ্কতো মধুৰতা আহে আৰু শিক্ষা দীক্ষাত এক বিশেষ সুফল লাভ কৰে। গতিকে যদি আপুনি আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি বিচাৰি আছে তেতিয়াহ'লে এই গুৰু পূৰ্ণিমাৰ দিনা এই সৰু সৰু কেইটামান প্ৰতিকাৰ কৰাৰ চেষ্টা কৰক। দেখিব আপুনি জীৱনত উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অহা 9 জুলাই তাৰিখে ৰাত্ৰি 1:03 পূৰ্ণিমা তিথি আৰম্ভ হ'ব আৰু 10 জুলাই তাৰিখে ৰাত্ৰি 1:46 পূৰ্ণিমা তিথি সমাপ্তি হ'ব। গতিকে এইখিনি সময়সীমাৰ ভিতৰত যদি আপুনি দান পুণ্য কৰে তেতিয়াহ'লে সেই দান পুণ্যৰ ফলাফল আপুনি সোনকালে লাভ কৰিব। বিশেষকৈ যদি আপোনাৰ জন্ম কুণ্ডলীত বৃহস্পতি গ্ৰহ দুৰ্বল অৱস্থাত আছে, নিচস্ত অৱস্থাত আছে, নতুবা অস্ত হৈ আছে, তেতিয়াহ'লে আপুনি বৃহস্পতি গ্ৰহৰ শুভ ফল লাভ কৰিবৰ বাবে এই পূৰ্ণিমা তিথিত আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰিব। সেই প্ৰতিকাৰসমূহে আপোনাক জীৱনত বৃহস্পতি গ্ৰহৰ শুভ ফল প্ৰদান কৰিব। বিশেষকৈ বিষ্ণু মন্দিৰ নতুবা লক্ষ্মী মন্দিৰত যদি এই পূৰ্ণিমা তিথিৰ দিনা আপুনি হালধীয়া বস্ত্ৰ দান কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত চলি থকা সমস্যাসমূহৰ পৰা আপুনি যথেষ্ট পৰিত্ৰাণ লাভ কৰিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহৰ শুভ ফল অবিহনে জীৱন কিছু কঠিন হৈ পৰে। গতিকে যদি আপুনি শুভ ফল লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে বিষ্ণু মন্দিৰ নতুবা লক্ষ্মী মন্দিৰত আপুনি হালধীয়া বস্ত্ৰ প্ৰদান কৰাৰ চেষ্টা কৰক আৰু বিশেষকৈ বুটৰ দাইল, বেচনৰ লাড়ু, হালধীয়া কাপোৰ, হালধি আৰু পিতলৰ বাচন যদি আপুনি বিষ্ণু মন্দিৰ নতুবা লক্ষ্মী মন্দিৰত এই পূৰ্ণিমা তিথিৰ দিনা দান কৰে, শৰাই এখনৰ সৈতে লগ কৰি যদি আপুনি এইকেইটা বস্তু দান কৰে তেতিয়াহ'লে দেখিব আপোনাৰ জীৱনত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আহিব ধৰিব আৰু জীৱনত চলি থকা সকলো সমস্যাৰ ফালৰ পৰা আপুনি মুক্তি লাভ কৰিব। বিশেষকৈ যদি আপোনাৰ বিবাহ বাৰু হোৱা নাই, বিবাহত পলম হৈ আছে, তেতিয়াহ'লে এইকেইটা বস্তুৰ দান আপুনি এই পূৰ্ণিমা তিথিত যদি কৰে তেতিয়াহ'লে দেখিব আপোনাৰ কম দিনৰ ভিতৰতে বিবাহৰ শুভ খবৰ লাভ কৰিব। যদি আপোনাৰ শিক্ষা দীক্ষাত সমস্যা চলি আছে তেতিয়াহ'লেও এইকেইটা বস্তুৰ দান যদি আপুনি এই পূৰ্ণিমা তিথিৰ দিনা কৰে তেতিয়াহ'লে দেখিব আপোনাৰ সেই শিক্ষাত চলি থকা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব আৰু পঢ়া শুনাত অগ্ৰগতি আহি পৰিব। যদি আপোনাৰ প্ৰেম সম্পৰ্কত খেলি মেলি চলি আছে তেতিয়াহ'লেও আপুনি এইকেইটা বস্তুৰ দান কৰিব পাৰিব। এইকেইটা বস্তুৰ দান কৰিলে আপোনাৰ প্ৰেম সম্পৰ্কত চলি থকা সমস্যাবোৰৰ ফালৰ পৰাও মুক্তি লাভ কৰিব আৰু বিশেষকৈ যদি ঘৰুৱা ক্ষেত্ৰত সমস্যা চলি আছে, ঘৰৰ যদি অশান্তি হৈ আছে, বিভিন্ন ক্ষেত্ৰত ঘৰুৱা কণ্ডল যদি চলি আছে তেতিয়াহ'লে আপুনি যদি এই বস্তুকেইটাৰ দান কৰে তেতিয়াহ'লে দেখিব আপোনাৰ সাংসাৰিক ক্ষেত্ৰত, ঘৰুৱা ক্ষেত্ৰত সকলো ধৰণৰ সমস্যাৰ ফালৰ পৰা মুক্তি লাভ কৰিব। কাৰণ হালধীয়া বস্তুৰ দানে বৃহস্পতি গ্ৰহক কিছু বলি কৰি তোলে আৰু আপুনি এই পূৰ্ণিমা তিথিৰ সময়খিনিত যিমান পাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰাৰ চেষ্টা কৰক। হালধীয়া চন্দন আপুনি লোৱাৰ চেষ্টা কৰক। হালধীয়া চন্দন ল'লেও আপোনাৰ জীৱনত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপুনি লাভ কৰিব আৰু বিশেষকৈ এই বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ যদি আপুনি পূৰ্ণিমাৰ ভিতৰতে লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে এই গুৰু পূৰ্ণিমাৰ দিনা পূৰ্ণিমাৰ ব্ৰত ৰাখিবলৈ একেবাৰে নাপাহৰিব। কাৰণ গুৰু পূৰ্ণিমাৰ দিনা ৰখা ব্ৰতে আপোনাৰ বৃহস্পতি গ্ৰহৰ বলাবল অইন দিনৰ তুলনাত যথেষ্টখিনি বলি কৰি তুলিব। কাৰণ অইন দিনত আপুনি যদি বৃহস্পতিবাৰ পালন কৰি আহিছে তথাপি যদি পূৰ্ণিমাৰ ভিতৰত পৰা বৃহস্পতিবাৰৰ
আপুনি ব্ৰত ৰাখে তেতিয়াহ'লে দেখিব সেই ব্ৰতৰ ফলাফল দুগুণ হ'ব আৰু আপোনাৰ জীৱনত পৰিৱৰ্তনবোৰ সোনকালে লাভ কৰিব। গতিকে যিহেতু গুৰু পূৰ্ণিমা গোটেই বছৰটোৰ ভিতৰতে অতি পবিত্ৰ পূৰ্ণিমাসমূহৰ ভিতৰত অন্যতম পূৰ্ণিমা, গতিকে এই গুৰু পূৰ্ণিমাৰ শুভ ফল লাভ কৰিবৰ বাবে আপুনি জীৱনত এইকেইটা প্ৰতিকাৰ কৰিব পাৰে। দেখিব আপোনাৰ জীৱনত কম দিনৰ ভিতৰত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। গতিকে আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনাৰ জীৱন সুন্দৰ হৈ পৰক, ভৱিষ্যত উজ্জ্বল হৈ পৰক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।